হেল্ল' গাইজ, ৱেলকাম মাই হিতিমান ব্লগ। আজি বহুত দুখৰ খবৰ। ভাবিছিলোঁ এনেকুৱা নহয় বুলি, জুবিন দা ঘপককৈ নোহোৱা হৈ যাব বুলি অসমৰ মানুহে কোনো গম পোৱা নাই যে এনেকুৱা হ'ব এটা ঘটনা। যদিও ছিংগাপুৰত গৈছিল, যেন গান কৰিবলৈ গৈছিল, কিন্তু এইটো যে হ'ব বুলি আমি ভবাই নাছিলোঁ। বহুত দুখ লগা খবৰ। মানে কি আৰু ক'বালৈকে ভাষা নোহোৱা হৈ গৈছে মানে গাইছ। মানে এনেকুৱা দুখ লাগছি, তাৰমানে অৰ্থপূৰ্ণ গান গোৱা কোনো মানুহ ওলাব, জুবিন দাৰ নিচিনা কোনো হামিং দিয়া মানুহ ওলাব, যেনেকৈ ভূপেন হাজৰিকাৰ পিছত জুবিন দা আৰু যেন আকাশখন তললৈকে নামি আহিছে। আজি ৰাতিপুৱা চাইছোঁ যে প্ৰকৃতিও কান্দছি। মানে এনেকুৱা হৈছে গছৰ পাত এটা লৰা নাই গাইছ। আজি একদম নিস্তব্ধ পৰিৱেশ, মানে গছৰ পাত লৰা নাই, একো নাই গাইছ। মানে নিস্তব্ধ পৰিৱেশ, কি আছিল কি হৈ গ'ল হঠাতে নকওঁ দিয়ক আৰু গাইছ। হঠাতে মানুহটো যে নোহোৱা হৈ যাব বুলি আমি কোনো ভবা নাছিলোঁ। অসমৰ প্ৰত্যেকজন মানুহেও ভবা নাছিল যে এনেকুৱা এটা ঘটনা হ'ব বুলি। লাগিছে মনত আজি। ভাবিছিলোঁ একদিন যাম, জুবিন দা লগ কৰিম, ফটো একপি উঠিম, এই আশাই ৰৈ গ'ল। সপোন কেতিয়াও পূৰণ নহ'ল। এনেকুৱা প্ৰতিভা আছিল, এনেকুৱা জুবিন দাৰ নিচিনা হামিং দিয়া মানুহ নাই আৰু নাথাকিবও, ওলাবও নোৱাৰে এনেকুৱা এজন ব্যক্তি। শেষ হৈ গ'ল।